নাজিৰাৰ গেলেকী মুদিনগৰত যোৱা কিছুদিনৰ পৰা নাহৰ ফুটুকী বাঘে আতংক সৃষ্টি কৰি আছিলে। নাজিৰাৰ গেলেকী মুদিনগৰৰ 13 নম্বৰ বাগানত আজি পুৱা পিঞ্জিৰাবদ্ধ হয় এটা নাহৰ ফুটুকী বাঘ। দীৰ্ঘদিন ধৰি বৃহত্তৰ অঞ্চলটো বাঘৰ সন্ত্ৰাস চলাই আহিছিল। বাঘৰ আক্ৰমণত বহু পশুধনৰ মৃত্যু হোৱাৰ লগতে যোৱা 4 মে' দিনা মহিলা শ্ৰমিক দুগৰাকীকো আক্ৰমণ কৰিছিল। সেই ঠাইত বন বিভাগে এটা পিঞ্জিৰা সংস্থাপিত কৰিছিল আৰু আজি অৱশেষত এটা নাহৰ ফুটুকী বাঘ পিঞ্জিৰাবদ্ধ কৰিবলৈ সক্ষম হয়। বাঘটো পিঞ্জিৰাবদ্ধ হোৱাৰ পাছত ৰাইজৰ মাজত হোৱা দোৱা সৃষ্টি হয়। এই পিঞ্জিৰাবদ্ধ হোৱা বাঘটো চাবলৈ পুৱাৰ পৰা যথেষ্ট লোকে সমাগম ঘটায়।